মোজা নাই পিন্ধা মানে বহুত ইমান ডাঙৰ ডাঙৰ ভিউ ওলাইছে মাইক চেক ঠিক আছে চাই থাকক আপোনালোকে ঠিক আছে মাইক চেক আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ আজিৰ পৰা মানে ব্লগ ষ্টাৰ্ট হ'ব একদম ধাচু ধামাইলা চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কমেণ্ট কৰিব কেনেকুৱা লাগে ভিডিঅ'বিলাক চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু টেংকৈ বেল আইকনটো বজাই দিব আৰু কিনাফালে আৰু কমেণ্ট কৰিব যে কেনেকৈ আহি থাকিব নতুন এনেকুৱা জমনি ভিডিঅ' আহি থাকিব বহুত দিনৰ মূৰত ফুটবল খেলিব যাম এই আমাৰ মুখত ফটা গেজিঙত আৰু এই গেজিং ফিল্ডতে এই লগৰকেইটাই খেলি থাকে মাতিছে মই খেলিব যাম তাকে ভাবিলোঁ আজি ব্লগ লাগিছে যাম বুট লাগিব বহুত দিন হ'ল বুটযোৰ পৰি আছে তাত এতিয়া বুটযোৰ উলিয়াই কিনি চফা কৰিব লাগিব অলপমান চফা লেছ চেছ নাই লগা লেছ চেছ লগাই ল'ব লাগিব পিন্ধি মেলি আজি মই ফুটবল খেলিবলৈ যাম আজি মই ফুটবল খেলিবলৈ যাম বহুত দিন মই জোতাটো চফা কৰা নাই আজি অলপমান চফা কৰি হৈ গ'ল কাম চলিব নেক্সট ৰেডি নেক্সট চফা কৰা নাই জোতা লেছ লগাই ৰেডি হৈ গ'ল পিন্ধিব লাগে এতিয়া পিন্ধিব লাগে এতিয়া মোজা নাই পিন্ধা একেবাৰে ৰেডি হৈ গৈছোঁ আৰু একেবাৰে ৰেডি হৈ গৈছোঁ এই থ্ৰী কোৱাৰ্টাৰ পেণ্ট পিন্ধি আজি মই ফুটবল খেলিম ৰেডি হৈ গৈছোঁ একেবাৰে ৰেডি হৈ গ'লোঁ জোতা পিন্ধি থামা এই একদম ৰেডি হৈ গৈছে বয় লেটছ গো গৌতম বুদ্ধি Let's go! Go! Hey, to lại đi mà. Ôi! Botol! Ôi, Sanu! Hả? Bot আহিলো এই চানুক বটলক লৈ যাম এতিয়া খেলিবলৈ আমি অথনি মই মাতি ব্লগ আহিছিলোঁ তেতিয়া ভাত খাই আছিলে অলপ ৰখি দিলোঁ মানে ভিডিঅ'টো চাই যাম এতিয়া ফিল্ডত একদম পূৰা জমনি ফুটবল চলকেইটা দেখাই আছে একদম মানে আজি প্ৰথম আগতে খেলি পাইছোঁ বাৰু খালি আজি এই বছৰ মানে 2021 চনত প্ৰথম খেলিব আহিছোঁ এই ৰনাল্ডো আছে ওচৰত ৰনাল্ডো একদম মানে বল চল লৈ কিনি আহি গ'লোঁ আমি ফিল্ডখন পাই গ'লোঁ এই ৰনাল্ডো আছে আমি এণ্টাৰ কৰিম এতিয়া এইখন একদম পানী একদম হাইলাইট একদম গোটেই গৰুৱে ভৰপূৰ হৈ আছে একদম গোবৰ আছে আমি ইমান দিলোঁ এইডোখৰ ফিল্ডতে একদম আজি দেখাই দিছোঁ একদম ওখৰ মুখৰ আমাৰ প্ৰাকৃতিক ফিল্ডখন একদম ওখৰ মুখৰ এই ৰনাল্ডো একদম বল শ্বট মাৰি আছে ৰনাল্ডো একদম পূৰা হেভি বল শ্বট মাৰি আছে এই পলু আহি মোক বোলে দে মোক দে তাকে তালৈকে মোক দে বল পাছ তাক মোৰ ফালে মাৰ না মোক দে মোক বলে দিয়া নাই তহঁতি মোক বলে একদম আজি খেলিব আহিছোঁ আজি মই এই গৰু আহিছে গৰু ওপৰত বল আহিছে মই বচাই দিলোঁ বলটো একদম বচাই দিলোঁ বলটো চট মাৰিম আৰু এতিয়া সেইটো বল গ'ল এই বেছি দূৰ নগ'লেচোন ভাল চব খাই দিব এতিয়া ভাল চব খাই দিব আপোনালোকে মই দেখাই আছোঁ আপোনালোকক ভাল চব খাই দিব এই কত পাঁচ
শ্বট মাৰিম আৰু এতিয়া সেইটো বল গ'ল এই বেছি দূৰ নগ'লেচোন বল মাৰি যাব মই মাৰিবলৈ নাই আছিলে এইটো কণা ফৰ্মলি শ্বট লাগি গ'ল লগা বুলি নাই লগা আছিলে একদম বাই চান্স এক্সিডেণ্ট হৈ গ'ল এইটো থাম্বনেইল দিব পাৰি যাম এতিয়া এইটো থাম্বনেইল দিব লাগিব এই যেনেকৈ আছে একদম বহুত ধুনীয়াকৈ গৈ সলাই আছে মই হাই কৈ দিওঁ হেল্ল' ছাবস্ক্ৰাইব কৰি দিম ছাবস্ক্ৰাইব কৰি দিবি ইয়াৰ চেনেল অঁ ঠিক আছে এই পলো আছে পলো একদম ফিল্ডৰ মানে বহুত খাতৰা ডাইৰেক্ট মাৰিছে একদম বাইক ৰখাই কিনে এই দিগন্তকাই আছে একে টুইনছ হয় যেনেকুৱা দাদা ভাইটি একে হয় তাই আগত গ'ল নিচে আৰু এতিয়া বাই বাই অঁ অ'কে থেংক বাই বাই এই দুখ পালি তোৰ কেছটো পালে কি আছিলে তাৰপিছত বেটিং কৰিব নাহিছিলে একদম কুলি চিঞৰিছে একদম কুলি মাতটো একদম ৰিপ্লাই আহিছে সেই একদম সেই আপোনালোক দেখিছেনে সেই ডাঙৰ গছজোপা পৰা একদম মানে কুলি মাতটো আহিছে তাৰপৰা একদম একদম অৱতৰত কুলি মাত একদম অৱতৰত কুলি মাত শুনি পাইছোঁ একদম যেতি শ্বট মাৰিব ৰখি কেলে আছে মাৰা শ্বট মাৰা এই বজাইছে ওপৰত একদম মই ৰখাম এতিয়া এই ৰখাই দিলোঁ একদম মই শ্বট মাৰিম দিয়া ঠিক আছে আগতে লমাৰিলে এই গ'লটো পাই গ'ল যেন তেনেকৈ গ'ল আৰু অলপ চলপ একদম হাইফাই শ্বট মাৰিছে একদম ফেঞ্চিং পাৰ কৰি দিছে একদম 50 মিটাৰ বেছিয়ে গৈছে চাগে একদম বটলে যেতিয়াই মানে বেপাৰ আছে বল আনি একদম ভাগৰি গৈছে মানে এইফালে ভংকুৱাই দিছে এইফালে মোৰ ফালে বল অহাই নাই গাইছে এই একদম মানে একদম ৰক্তিম হাইলাইট শ্বট মাৰি আছে সেয়া চাওক একদম পূৰা ফিল্ড সেইটো একদম পূৰা শ্বট মাৰি হিৰ' বনি গৈছে আপোনালোকে দেখিব পাইছে এইখন একদম ইমান ডাঙৰ ফিল্ডত আমি তিনিটাই আছোঁ একদম ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকৈ মানে জমনি ভিডিঅ' আহি থাকিব আৰু একদম ধাচু ধামাকা কিবাকিবি জামাইলা ভিডিঅ' আহি থাকিব আৰু আপোনালোকে চাই দিব পাব বেল আইকনটো বজাই দিব ছাবস্ক্ৰাইব কৰি কিনি আজিলৈ ইয়াতে বাই বাই চিলড্ৰেন টাটা বাই বাই জয় অসম জয় হিন্দ অঁ এনেকৈতো মানে বহুত এতিয়া মানে ফিল্ডত একদম এণ্টাৰ কৰিম এতিয়া এইখন আমাৰ মুখ ফাটাকৈ নিখিলে একদম গেট আছে এখন গেট নাই একদম পানী একদম হাইলাইট একদম গোটেই গৰুৱে ভৰপূৰ হৈ আছে একদম গোবৰ আছে আমি ইমান ভালকৈ খেলিব নাপাওঁ হয় আমি বেছি মানুহ নাই আমি 3-4টাই মানুহ আছোঁ সেই 3-4টা মানুহ একদম মানে ভালকৈ খেলি লওঁ আৰু এইডোখৰ ফিল্ডতে একদম আজি দেখাই থাকিছোঁ একদম ওখ আমাৰ পাকেজিং ফিল্ডখন একদম ওখ এই ৰনাল্ডো একদম বল শ্বট মাৰি আছে ৰনাল্ডো একদম পূৰা হেভি বল শ্বট মাৰি আছে এই পলু আহি গ'ল